হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ গোলাঘাট, আৰু মোৰ এটা নিজৰ পাৰ্চনেল কিবা কাম আছে। তাত আপোনালোকক গৈ পেলাই সকলোখিনি দেখাই আছোঁ। এতিয়া মই ৰাতিপুৱা আজি অকণমান উঠা দেৰি হ'ল, আৰু উঠিলোঁ 9টামান বজাত। আপোনাৰ চাহ খাই ল'লোঁ। এতিয়া ৰেডি হৈছোঁ যাবলৈ গোলাঘাটলৈ। এজন বন্ধুলৈ ৰখি আছোঁ। তেখেত আহি আছে গাড়ী লৈ, আৰু তেখেতলৈকে ৱেইট কৰি আছোঁ। তাৰপাছত ওলাই যাম। আপোনালোকে চাই থাকক। বন্ধুসকল, আহি পেলাই ৰাস্তাতে ৰখি তেখেতলৈ ৱেইট কৰি আছোঁ, আৰু তেখেত অহা নাই যিহেতু। বন্ধুসকল, ফাইনেলি আহি বন্ধুজন পালেহি। এতিয়া গৈ আছোঁ গোলাঘাট। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তাত গৈ কি কৰি আছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ। বন্ধুসকল, আহি পেলাই এটুকুৰা জেগাত ৰখিছোঁ। টয়লেট কৰিব লাগিছে, আৰু আপোনাৰ এখন জংঘল চাওক। বন্ধুসকল, আহি আছোঁ গোলাঘাটলৈ, আৰু আপোনাৰ বতৰটো খুব বেয়া। বতৰটো খুব বেয়া, কিন্তু ৰখি আহি আছোঁ। মাজতে অকণমান বৰষুণো দিলে, অলপ ৰখি দিবলগীয়া হ'ল। আহি পেলাই কি কৰি আছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ। বন্ধুসকল, আহি পালোহি আপোনাৰ ঢেকীয়াল। ইয়াতে আপোনাৰ চাহ অকণমান খাই ল'বলৈ ৰখিলোঁ। বন্ধুসকল, আহি পেলাই পালোহি ৰহদলা পথাৰ, আৰু এইখন পথাৰ আপোনাৰ এটা গানতো ইয়াৰ নাম উল্লেখ আছে, আৰু এই পথাৰখন মানে বহুতে চিনিও পায়। আপোনালোকক দেখাইছোঁ। আহি পালোহি, চাই থাকক। বন্ধুসকল, আহি পেলাই ফাইনেলি গোলাঘাট পাই গ'লোহি, আৰু আপোনাৰ এতিয়া DC অফিচৰ ভিতৰত সোমাম, আৰু DC অফিচৰ ভিতৰত আপোনাৰ এটা পাৰ্মিশ্যন ল'বলগীয়া আছে। পাৰ্মিশ্যনটো লৈ পেলাই আপোনাক লোকক দেখাই আছোঁ কি কৰিম। আৰু আজি এখন মিটিং আছে, মিটিঙলৈ আহিছোঁ। আমচুৰ অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ এখন মিটিং আছে, তালৈ আহিছোঁ। তালৈ নিমন্ত্ৰণ জনাইছে, আৰু আপোনালোকক বাকী দেখাই আছোঁ। বন্ধুসকল, DC অফিচৰ ভিতৰলৈ আহিছোঁ পাৰ্মিশ্যনটো নিবৰ কাৰণে। চাই থাকক। DC অফিচৰ ভিতৰলৈ আহি আছোঁ। ভিতৰলৈ হয়তো মোবাইল নিবলৈ নিদিবও পাৰে, আপোনালোকে দেখাই আছোঁ। পাৰ্মিশ্যন কৰিছে দাদাজনে, চাই আছে পাৰ্মিশ্যনটো আমাৰ আহিলে নে নাই অহা। পাৰ্মিশ্যন কৰিছে দাদাজনে, চাই আছে পাৰ্মিশ্যনটো আমাৰ আহিলে নে নাই অহা। বন্ধুসকল, ফাইনেলি পাৰ্মিশ্যন লোৱা হৈ গ'ল, আৰু আপোনাৰ এতিয়া মিটিঙলৈ যাম। আমাৰ যিটো অৱস্থান ধৰ্মঘট অনুষ্ঠান আছে তালৈ যাম। পাৰ্মিশ্যনটো হাতত লৈ ল'লোঁ, আপোনালোকে চাই থাকক। বন্ধুসকল, আহি পেলাই ফাইনেলি আপোনাৰ মিটিঙত আহি বহিলোঁ। ধৰ্ণা কাৰ্যসূচী আছে যিহেতু আমচুৰ মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ, আৰু আপোনাৰ আহি পেলাই সকলোখিনি আমাৰ সতীৰ্থবৃন্দ আহি পেলাই পাইছেহি। 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব। আমাৰ বিভিন্ন সমস্যাবিলাক লৈ পেলাই ইতিমধ্যে আপোনালোকক আমাৰ কেন্দ্ৰীয় আমাৰ জিলা সমস্যাসমূহ অৱগত কৰিছে। ফাইনেলি বন্ধুসকল, DC আমাৰ গোলাঘাট DC আহিলে, আপোনাৰ মেমৰিয়েল দিবলৈ আমি আপোনাৰ সাজু হৈছোঁ। আপোনালোকে চাওক। আনিবৰ কাৰণে ৰেচন কাৰ্ডখন বনাবৰ কাৰণেও, ৰেচনটো আনিবৰ কাৰণেও আধাৰ কাৰ্ডৰ প্ৰয়োজন, কিন্তু বহু লোক এই সুবিধাখনৰ পৰা সামান্যতম সুবিধাৰ পৰা বঞ্চিত হৈ আছে। গতিকে আমি দাবী জনাইছোঁ, চৰকাৰে যিসকল লোকৰ আধাৰ কাৰ্ড এতিয়াও পোৱা নাই, তেওঁলোকক আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি প্ৰেৰণ কৰিছোঁ। আপোনালোকৰ উল্লেখ কৰিছে, সেইখিনি মই এই পত্ৰৰ যোগেদি আমাৰ জিলা আয়ুক্ত মহোদয়ক প্ৰেৰণ কৰিম, আৰু তেখেতৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰিব। ধন্যবাদ। ফাইনেলি প্ৰগ্ৰেম শেষ হ'ল, আৰু আমি এতিয়া গৈ আছোঁ কিবা এটা খাবলৈ। এতিয়া আমাৰ গোলাঘাট জিলা আমচুৰ সভাপতি ইৰফান হুছেইন ডাঙৰীয়া আমাৰ লগত আছে, ইৰফান আহমেদ ডাঙৰীয়া, আৰু আমি কিবা এটা খাবলৈ গৈ আছোঁ।
আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকৰ ফাইনেলি সেই হোটেল পাই গ'লোহি আৰু আপোনাৰ হোটেলত কিবা এটা খাই লৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ পিছত আমি কি কৰি আছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপোনালোকৰ ফাইনেলি ভাতকেইটা খাই লৈ পেলাই হোটেলৰ পৰা ওলাই আহিলোঁ আৰু আহিলোঁ গোলাঘাট পাৰ্কলৈ। এইখন গেট চাওক, গেট আপোনালোকৰ ফাইনেলি টিকেট কৰি ল'লোঁ আৰু আপোনাৰ পাৰ্কলৈ ভিতৰলৈ সোমাই আহিলোঁ। চাওক, মোৰ লগত এজন বন্ধু আছে, আব্দুল, আৰু আপোনাৰ চাওক বন্ধুসকল, যিসকলৰ ছেটিং আছে তেখেতসকলৰ কাৰণে এই জেগাটো খুব মানে স্পেচিয়েল বুলি ক'লেও বেয়া নহ'ব। যিহেতু চাওক বহুত ধুনীয়া আপোনাৰ এটা পৰিৱেশ। অলপ দেখাই দিছোঁ আপোনালোকক। এইবিলাক ব'টিং ছিষ্টেমো আছে। আপোনালোকে আহিলে ইয়াতে উঠিবও পাৰিব, দুজনকৈ উঠিব পাৰে। এয়া উঠিও আছে চাওক। চাই যাওক, মোৰ লগত এজন বন্ধু আহিছে আৰু তেখেতৰ নাম আব্দুল। আব্দুলক সি অকণমান লাজ কৰে। কোৱা, মোৰ দৰ্শকসকলক কি ক'বা কোৱা? আপোনালোকে কামিলকা ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল ভিডিঅ' দিব, আপোনালোকে চাই থাকিব। ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্টো আছে। আপোনালোকে আহিলে ইয়াত কিবা খাবও পাৰিব। এই চব খাই আছে। আৰু আপোনাৰ ইয়াত আছে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে এইবিলাক খেলিবৰ কাৰণে কিছু বস্তু আছে। আপোনাৰ দেওবাৰ দিনাখন ইয়াতে বহুত অডিয়েঞ্চ থাকে। আজি কিন্তু নাই, যিহেতু বতৰটো বেয়া আৰু আপোনাৰ স্কুলৰ সময়ো আপোনাৰ হৈ আছে, কাৰণ আজি স্কুল চলি আছে। জোলনাও আছে চাওক। আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিলে আপোনাৰ জোলনাবিলাকো খেলিব পাৰিব। মানুহসকল, এই ভিতৰত ৰেষ্টুৰেণ্ট আছে। ইয়াত আপোনালোকে কিবা ইচ্ছা কৰিলে খাবও পাৰিব। এই আপোনাৰ দেখিছে খাই আছে এইখন ৰেষ্টুৰেণ্ট। ইমান ধুনীয়া ধুনীয়া ঘাঁহ আছে। ঘাঁহখিনি আপোনাৰ এয়া কাটিবলৈও মানুহ আপোনাৰ লাগি থাকে, কাটি আছে ঘাঁহবোৰ সৰু সৰুকৈ। আৰু বেছি দীঘল হৈ গ'লেও ধৰি লওক দেখিবলৈ বেয়া হৈ যায়। আৰু চাওক এইবিলাক গছবোৰ চাওক, ইমান ধুনীয়া ধুনীয়া, বাহিৰত অহা লিখা লাগিছে। বহুত ধুনীয়াকৈ সজাই থৈছে আপোনাৰ। বন্ধুসকল, বতৰটো অলপ বেয়া। যিহেতু বতৰটো বেয়া হোৱাৰ কাৰণে আজি আপোনালোকক বেছিকৈ ঘূৰা পকা কৰিবলৈ ইয়াত বেছি টাইম থাকিব নোৱাৰি, যিহেতু বৰষুণত তিতি যাম। আৰু বতৰটো ভাল হ'লে আপোনালোকক ভালকৈ দেখালোহেঁতেন। আপোনালোক আহিব, গোলাঘাট এইখনৰ একদম টাউনৰ মাজতে আছে। আৰু আপোনালোকে আহিলে ইয়াতে ভাল লাগিব নিশ্চয়। মই আহি ভাল পাইছোঁ আৰু আপোনালোকো আহিব। এইবিলাক হাঁহ চাওক। এইটো কি হাঁহ হয় আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আমাৰ ফালে ৰাজহাঁহ বুলি কয় আৰু এইটো লগত থকাটো ৰাজহাঁহেই হয়। আপোনালোকৰ ফালে কি বুলি কয় আপোনালোকে কমেণ্ট এটা কৰি মোক জনাই দিব। ৱালত এইবিলাক পেইণ্টিং কৰা আছে। এয়া মাৰ্বল গুটি, আগত আমি সৰুতে মাৰ্বল গুটি খেলোঁ, এইবোৰ পেইণ্টিং কৰি থোৱা আছে চাওক।
তাৰপিছত এয়া চাওক ঢেঁকী আৰু ঢেঁকীত ধান খুন্দাই আছে, ঢেঁকীত চাউল ধান খুন্দাই আছে। আপোনালোকে ইয়াত ঢেঁকীত ধান খুন্দাই আছে। এয়া চাওক, এয়া উৰাল, এইটো আগত উৰাল বুলি কয়, বহুসকলে হয়তো নেদেখিবও পাৰে। এয়া উৰালত কিবা খুন্দি আছে চাওক। এই গাড়ীখন আপোনালোকে কোনে কোনে দেখিছে, লাইভ কোনে কোনে দেখিছে, আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। এইবিলাক চাওক। বন্ধুসকল, এয়াই আছিল আজিৰ ভিডিঅ'টোত। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। আৰু ভিডিঅ'টো আপোনালোকে কোন জেগাৰ পৰা চাই আছিলে নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে লাইক কৰক, কমেণ্ট কৰক আৰু বেছিকৈ আপোনালোকৰ শ্বেয়াৰ কৰি দিব। বহিবৰ কাৰণে কি ধুনীয়াকৈ সজাই থৈছে চাওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছিলে।